ডাঙৰ বিপদত পৰিছে বলিউডৰ তিনিজন শীৰ্ষ তাৰকা অভিনেতা। বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খান, অজয় দেৱগন আৰু একশ্যন ষ্টাৰ টাইগাৰ শ্ৰফলৈ প্ৰেৰণ কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী। মহাৰাষ্ট্ৰ চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সংস্থাই এই তিনি তাৰকাৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এক কঠোৰ পদক্ষেপ। কিন্তু কিয়, জানিবলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। বিমল ইলাইচিৰ বিজ্ঞাপন কৰি এইবাৰ পোনপটীয়াভাৱে আইনী মেৰপেচত সোমাই পৰিছে বলিউডৰ তিনি ছুপাৰষ্টাৰ। মহাৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসন চমুকৈ FDA শ্বাহৰুখ খান, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফলৈ জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী। চৰকাৰী সংস্থাটোৱে দাবী কৰা অনুসৰি মহাৰাষ্ট্ৰত ধঁপাত, গুটখা আৰু পাণ মছলা সম্পূৰ্ণৰূপে নিষিদ্ধ। কিন্তু এই তাৰকা তিনিগৰাকীয়ে কৰা বিমল ইলাইচিৰ বিজ্ঞাপনটো আচলতে নিষিদ্ধ পাণ মছলাৰ এক পৰোক্ষ বা স্বৰ্গেট বিজ্ঞাপনহে। খাদ্য সুৰক্ষা আইন উলংঘা কৰি এনেদৰে নিষিদ্ধ সামগ্ৰীৰ পৰোক্ষ প্ৰচাৰ চলোৱাৰ বাবেই তেওঁলোকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মহাৰাষ্ট্ৰ FDA-ৰ এই জাননীৰ উত্তৰ অহা 15 দিনৰ ভিতৰত দিব লাগিব তিনিওজন অভিনেতাই ধঁপাত কোম্পানীকো জাননী। কেৱল অভিনেতা কেইজনেই নহয়, সংশ্লিষ্ট ধঁপাত কোম্পানীটোলৈও প্ৰেৰণ কৰা হৈছে এই কঠোৰ জাননী। আইনী ব্যৱস্থাৰ হুংকাৰ যদিহে তাৰকা কেইজনে সঠিক আৰু সন্তোষজনক উত্তৰ দিব নোৱাৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সাধাৰণ জনতা তথা অনুৰাগীসকলৰ মাজত ব্যাপক প্ৰভাৱ থকা এনে তাৰকাসকলে যেতিয়া এনেদৰে বিতৰ্কিত সামগ্ৰীৰ বিজ্ঞাপনত অংশ লয়, তেতিয়া তাক লৈ দীৰ্ঘদিনৰে পৰা সমাজত সমালোচনা চলি আহিছে। এতিয়া মহাৰাষ্ট্ৰ FDA-ৰ এই জাননীৰ পাছত কিং শ্বাহৰুখ খান, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফে কি উত্তৰ দিয়ে সেয়া হ'ব সময়ত লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, নীলবাগান ভইচ।